তো গাইজ ওয়েলকাম টু মাই মিনি ব্লগ। তো গাইজ আপোনালোকে কেনে আছে আশা কৰোঁ সকলো ভালে আছে। তো ময়ো ভালে আছোঁ। তো গাইজ আজি ব্লগ নবনাওঁ কাৰণ আজি মোষ্ট ইম্পৰ্টেণ্ট এটা কথা ক'ম। তো আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। তো গাইজ মই যে বুটৰ আগত এটা ব্লগ বনাইছিলোঁ, তো আপোনালোকে নিশ্চয় চাইছে। তো গাইজ আপোনালোকে চাওক, এইটোত মই কৈছিলোঁ আপোনালোকে যাতে বুটটো বেলেগ দিহে নেপেলাব, উপযুক্ত মানুহক বুট দি সাজ কৰাব। তো গাইজ এই চাওক, আপোনালোকৰ বহুমূলীয়া বুটটো দি এজন ৱাৰ্ড মেম্বাৰ আছে। তো 10টা ৱাৰ্ড মেম্বাৰ হৈছে এটা গাঁও পঞ্চায়তৰ। তো গাইজ চাওক, আপোনালোকে 10টা ৱাৰ্ড মেম্বাৰে মানে এটা উপযুক্ত মানুহক গাঁৱৰ অৰ্থাৎ গাঁও পঞ্চায়তৰ প্ৰেচিডেণ্ট বনাব। তো চাওক কেনেকৈ প্ৰেচিডেণ্ট বনাই আছে। সদস্যসকলে অৰ্থাৎ মেম্বাৰসকলে কি কৰিছে, 5 লাখ বা 10 লাখ টকা কৰি লৈ এটা বেলেগ ধৰণৰ বেলেগ দিশত থকা মানুহক মানে সিহঁতে চিলেক্ট কৰি প্ৰেচিডেণ্ট বনাইছে। তো গাইজ চাওক আমাৰ ভোটটো কেনেকৈ মৰ্ম ৰাখিছে। তো মই আশা কৰোঁ সিহঁতক যাতে ভাল এটা প্ৰেচিডেণ্ট বনাই গাঁৱৰ উন্নতি হয়, অৰ্থাৎ মানে সকলো দিশৰ উন্নতি হয়। এইটো ভিডিঅ'টো বাই বাই।